7 জুনত ঘোষণা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। টুইটাৰ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4,32,800 পৰীক্ষাৰ্থী। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে SI জোনমণি ৰাভা। SI জোনমণিৰ একাউণ্টত অজ্ঞাত স্থানৰ পৰা সোমাইছে লাখে লাখে টকা। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ন তথ্য। আজিও পুনৰ জেৰাৰ সন্মুখীন হ'ব অভিযুক্ত জোনমণি ৰাভা। টাৰ্গেট কিলিঙৰ বিভীষিকাৰ মাজতে জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সেনা আৰক্ষীৰ এনকাউণ্টাৰ। সংঘৰ্ষত নিহত হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ, 2জন সেনা জোৱান আৰু এজন সাধাৰণ লোক আহত। উদ্ধাৰ মৰাণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 3 দিন। দুভাগ ৰাতিলৈ চলিছে শাসক বিৰোধী প্ৰাৰ্থীৰ প্ৰচাৰ। আজিৰ অন্তিম প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।